আমি কাম কৰি কোনো আমাৰ সংখ্যালঘুৰ কাৰণত আমি কোনো কাম কৰিব পৰা নাই। বিপিএফ দলৰ কালত আগ্ৰামাৰ নেতৃত্বত যেতিয়া বিটিচি চৰকাৰ চলিছিল তেতিয়া আমাৰ বিটিচিত আমাৰ রাফিকুল ইসলাম এবি আমচুর সভাপতি দিন দুপুরতে গুলিয়াই হত্যা করা হয়েছিল। ইতেকে বিপিএফ দলে আমাক জাস্ট খালি ইউজ কৰি আছে। আমি এতিয়া দেখা পাইছোঁ যে বিপিএফ দলত আমি কাম কৰি কোনো আমাৰ সংখ্যালঘুৰ কাৰণত আমি কোনো কাম কৰিব পৰা নাই। বিপিএফ দলৰ কালত আগ্ৰামাৰ নেতৃত্বত যেতিয়া বিটিচি চৰকাৰ চলিছিল তেতিয়া আমাৰ বিটিচিত আমার রাফিকুল ইসলাম এবি আমচুর সভাপতি দিন দুপুরতে গুলিয়াই হত্যা করা হয়েছিল। ইতেকে বিপিএফ দলে আমাক জাস্ট খালি ইউজ কৰি আছে। তেখেতে ভোট বেংকৰ কাৰণত মিটাৰ সুৰত কথা কৈ সকলক মই আন্তৰিকতাৰ শুভেচ্ছা জনাইছোঁ। লগতে মোৰ সতীৰ্থ বন্ধু মুজিবুৰ ৰহমান আৰু তহিজুদ্দিন শেখ আৰু মই শহীদুল ইসলাম আৰু অন্য মোৰ সতীৰ্থসকল সকলোকে জয় জয়তে মই আজি আন্তৰিকতাৰ শুভেচ্ছা যাচিছোঁ যে আজি মই দীৰ্ঘদিন ধৰি আমি বিপিএফ দলত কাম কৰি আছিলোঁ, কিন্তু আমি এতিয়া দেখা পাইছোঁ যে বিপিএফ দলত আমি কাম কৰি কোনো আমাৰ সংখ্যালঘুৰ কাৰণত আমি কোনো কাম কৰিব পৰা নাই। এই দলটোৱে আমাক সংখ্যালঘুক বহুত টান্না বহুত ওপৰতি আজি ধৰে। যেনেকুৱা আমাৰ বিপিএফ দলৰ কালত আগ্ৰামাৰ নেতৃত্বত যেতিয়া বিটিচি চৰকাৰ চলিছিল তেতিয়া আমাৰ বিটিচিত আমাৰ রাফিকুল ইসলাম এবি আমচুর সভাপতি দিন দুপুরতে গুলিয়াই হত্যা করা হয়েছিল। তেখেতে কথা দিছিল আমার সংখ্যালঘু অঞ্চলত গৈ যে আমি সিবিআই তদন্ত দিম, আমি ইয়াৰ দুষ্কৃতিক আমি কৰায়ত্ব কৰিম। কিন্তু এতিয়ালৈকে কাল অতিক্ৰম হৈ গ'ল, এতিয়ালৈকেও আমাৰ এই দুষ্কৃতি ৰফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই। গতিকে আমি আৰু লগতে ক'ব বিচাৰিছোঁ বিপিএফ দলে যে ৰাজনীতি কৰি আছে। আজি আমাৰ গুমা সমষ্টিত 24-25 হাজাৰ ভোটাৰ থকা অৱস্থাত ভোটাৰ থকালৈকেও কোনোদিনো এটা মুছলিম প্ৰাৰ্থী ইয়াত নিদিলে। ইতেকে বিপিএফ দলে আমাক জাস্ট খালি ইউজ কৰি আছে। তেখেতে ভোট বেংকৰ কাৰণত মিটাৰ সুৰত কথা কৈ সংখ্যালঘু ভোট লোৱাৰ কাৰণত তেখেতসকলে আমাক ইউজ কৰি আছে। গতিকে এতিয়া আমালোকে বুজি পাইছোঁ, মুছলিম সমাজ সংখ্যালঘু সমাজ বুজি পাইছোঁ যে আমাৰ বিপিএফ দলত থাকি আমাৰ কোনো কাম নাহে। বিপিএফ দলত থাকিলে আমাৰ এই জাতিটো আৰু পতন আহিব। গতিকে আজি আমি বাউবিল প্ৰাইমেৰীৰ পৰা সিদ্ধান্ত লৈছোঁ 10জনীয়া আমি যুৱক আমি বিপিএফ দল ইতিমধ্যে ত্যাগ কৰাৰ কাৰণত আমি আগভাগ লৈছোঁ। গতিকে আপোনাৰ জৰিয়তে আজি আমি ক'ব বিচাৰিছোঁ যে আজি আমাৰ অব্যাহতি লেটাৰখন আমাৰ বিপিএফ দলৰ গুমা ব্লক কাৰ্যালয়ত প্ৰেৰণ কৰা হৈছে আৰু আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আজি ইতিমধ্যে আমাৰ বিপিএফ দলৰ পৰা আমি পদত্যাগ গ্ৰহণ কৰিছোঁ। আৰু লগতে ক'ব বিচাৰোঁ যে বিপিএফ দলে যে গ্ৰাউণ্ডফুল লেভেলৰ কৰ্মীসকলক মৰ্যাদা দিয়া শিকা নাই, কৰ্মীসকলক জাষ্ট খালি ইউজহে কৰিছে। আমাৰ বাউবিল প্ৰাইমাৰীত কিছুমান ডেভেলপমেণ্ট কাম হয়, বাউবিল প্ৰাইমাৰীৰ প্ৰেচিডেণ্টে গম নাপায়। আমাক লোকক আনন্দ ৰাখি সিহঁতে কাম কৰি গুচি যায়। আৰু তেতিয়া কিবা কামত বদনাম আহিলে যেতিয়া নিৰ্বাচন আহে তেতিয়া গাঁৱৰ মানুহখিনি আমাকহে প্ৰশ্ন কৰে। গতিকে এইবোৰ দুৰ্নীতিৰ কাৰণত আজি আমি বিপিএফ দল ত্যাগ কৰিব লগা হ'ল। মই বজৰুল ইছলাম, মই বাউবিল প্ৰাইমাৰী কমিটিৰ সভাপতি, মুজিবুৰ ৰহমান বাউবিল প্ৰাইমাৰীৰ ভাইচ প্ৰেচিডেণ্ট হয়, তহিজুদ্দিন শেখ এক্স মেম্বাৰ, ৰহম আলী এক্স মেম্বাৰ, শহীদুল বিপিএফ দলৰ ৱাৰ্কাৰ হয়, মান্নান ইছলাম বিপিএফ দলৰ ৱাৰ্কাৰ হয়, আক্তাৰ হোসেন বিপিএফ দলৰ ৱাৰ্কাৰ হয়, শহীদুল বিপিএফ দলৰ ৱাৰ্কাৰ হয়। এনেকৈ আমি 10জন এই পাৰ্টিৰ পৰা আজি আমি অব্যাহত লেটাৰ বিপিএফ দলত প্ৰেৰণ কৰিছোঁ। আগন্তুক দিনত আমাৰ লগত আলোচনাত আছে, এতিয়ালৈকে আগন্তুক দিনত বিপিএফ দলৰ পৰা আকৌ মানুহ পদত্যাগ কৰিব। এতিয়া আমি ডিচিশ্যন লোৱা নাই। थाखो जेसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जेसेनि मुं थिसननाया सोलिगासिनो।
साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सुलाद लानो हागोन।